নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ এবিধ পৰম্পৰাগত থলুৱা খাদ্য। ইয়াৰ বাবে মই মচুৰ দালি, মুগৰ দালি লৈছোঁ, 1 কাপ লৈছোঁ। এইদৰে লৈ 1 কাপ পানী ঢালি দিছোঁ। কিছু সময় মুগৰ দালি, মচুৰৰ দালিখিনি তিয়াই থৈ দিছোঁ। থেকেৰা টেঙা লৈছোঁ 5 টুকুৰামান। থেকেৰা টেঙাও অকণমান সময় আধা ঘণ্টাৰ বাবে পানীত তিয়াই ৰাখিছোঁ। যেতিয়ালৈকে ৰংটো সলনি হয় তেতিয়ালৈকে থৈ দিছোঁ। এনেদৰে দালিখিনি আৰু থেকেৰা টেঙাখিনি পানীত কিছু সময় থৈ দিছোঁ। আপোনালোকে আধা ঘণ্টা 20 মিনিটৰ বাবে থ'ব পাৰে আৰু যদি বেছি জলদি লাগে তেতিয়াহ'লে কম সময়ৰ বাবেও ৰাখিব পাৰে। এয়া ৰংটো বদলি হৈ গৈছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু মই দালিখিনি এতিয়া ভালদৰে ধুই মিক্সিত পিচি ল'ম। মিক্সিত পিচি লৈছোঁ মই, একেবাৰে মিহি কৰি পিচি লোৱা নাই, অকণমান গোটা গোটা আছে। এতিয়া এয়া জলকীয়া লৈছোঁ, 1টা লৈছোঁ জলকীয়া আৰু পিঁয়াজ মজলীয়া আকাৰৰ 1টা লৈছোঁ। আপোনালোকে জ্বলা বেছি খালে জ্বলা বেছিকৈ দিব। আৰু দালিৰ পেষ্টটো ইয়াতে দি দিছোঁ। দালিৰ পেষ্টটো ভালদৰে জলকীয়া আৰু পিঁয়াজৰ লগত মিহলি কৰি দিম। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখখিনি ভালদৰে মচুৰ দালিখিনিৰ লগত মিহলাই দিছোঁ যাতে গোটেইখিনিতে ভালদৰে লাগি যায়। হালধি দিছোঁ, ৰংটোৰ বাবে হালধি দিছোঁ। যিহেতু ভাজিলে এটি সুন্দৰ ৰং হ'ব, সেইবাবে হালধি অকণ দিছোঁ। এতিয়া মই কেৰাহী এটাত সৰিয়হ তেল দিছোঁ। সৰিয়হ তেলত পেষ্টখিনি দি দিছোঁ। আপোনালোকে হাতেৰেও দিব পাৰে, মই চামুচ ব্যৱহাৰ কৰিছোঁ। জুইখিনি মধ্যমীয়া ৰাখিছোঁ, বেছি ফ্লেমতো দিয়া নাই, হাই ফ্লেমত, নহ'লে পুৰি যোৱাৰ চান্স থাকিব, ভিতৰৰ ভাগ কেঁচাই থাকিব। আৰু হোৱাৰ পিছত ইলুটি সিলুটি কৰি দিব। এনেদৰে ভজাও খাব পাৰি, আঞ্জাত নিদিয়াকৈ, চাহৰ লগতো খাব পাৰি, বহুত সোৱাদ হয় খাবলৈ। এনেদৰে ভাজি ৰংটো পৰিৱৰ্তন হোৱাৰ পিছত মই নমাই ৰাখিলোঁ। আৰু বাকী থকাখিনিও একে প্ৰচেছত মই বনাই গৈছোঁ। এই ধৰণৰ খাদ্যবিধ আমাৰ আইতাই প্ৰায়ে বনাইছিলে। মই গ'লে আইতাই প্ৰায় এইটো বনাই দিছিলে আৰু মই খাবলৈ বিৰাট ভাল পাইছিলোঁ। দালি বটা এনেদৰে পদিনাৰ চাটনি এনেদৰে বনাইছিলে, দালিৰ লগত দিছিলে, দি বটি দিছিলে। তাৰপিছত এনেদৰে বৰা ভাজি দিছিলে, পকৰীৰ নিচিনাকৈ খাইছিলোঁ আৰু আঞ্জাও বনাই দিছিলে। গতিকে এইটো ৰেচিপিৰ আপোনালোকে 3 বিধ ৰেচিপি বনাব পাৰিব আৰু খাবলৈ বহুত সোৱাদ হয় আৰু সহজতেই বনাব পাৰি। গতিকে এবাৰ নিশ্চয় চেষ্টা কৰি চাব আৰু বহুতে হয়তো খায়ো পাইছে। গতিকে খাই কেনেকুৱা পালে জনাব। এতিয়া মই 5 ফোৰণ দিছোঁ একেখিনি তেলতে, আমি যিখিনিত বৰা ভাজিছিলোঁ সেইখিনিত 5 ফোৰণখিনি দিলোঁ। শুকান জলকীয়া 1টা দিছোঁ আৰু যে আগতে থেকেৰা টেঙাৰ পানীখিনি তিয়াই ৰাখিছিলোঁ সেই পানীখিনি দি দিছোঁ। হেতাৰে অকণমান লৰাই দিছোঁ। এনেদৰে লৰাই দিয়াৰ পিছত মই আটা অকণ দিছোঁ। আপোনালোকৰ যদি ওচৰত পিঠাগুড়ি থাকে তেতিয়াহ'লে পিঠাগুড়িও দিব পাৰিব।
মোৰ ওচৰত পিঠাগুড়ি নাছিলে, সেইবাবে মই আটা অকণমান দিছোঁ, প্ৰায় 2 চামুচ হ'ব। আৰু আটাখিনি আপোনালোকে পানীত, কুহুমীয়া পানীত নাইবা ঠাণ্ডা পানী হ'লেও কথা নাই, গুলি পেলাই দিব পাৰে, তেতিয়া লাম্পছবিলাক নাথাকিব। মই এনেদৰে দিলোঁ আৰু আঞ্জাখনত নিমখ আৰু হালধি দিলোঁ। আপোনালোকে সোৱাদ অনুযায়ী নিমখ আৰু ৰং অনুযায়ী হালধি দিব। এইদৰে লৰাই থাকিলোঁ। এইদৰে লৰাই থাকি অকণমান পিছতে মই ভাজি ৰখা পকৰীকেইটা দি দিলোঁ। আৰু আপোনালোকে যদি গ্ৰেভিখন এনেদৰে ৰাখিব বিচাৰে কম পানীৰে, তেতিয়াহ'লে এনেদৰেই ৰাখিব। মই অকণমান পানী দিছোঁ, যিহেতু আমাৰ পকৰীকেইটাই পানী অকণমান শুহি ল'ব, সেয়েহে মই পানী দিছোঁ আৰু বেছি দিয়া নাই। এনেকুৱা থুপথুপীয়া আঞ্জা হ'লে খাবলৈ ভাল লাগে আৰু এইখন আঞ্জা খাবলৈ বহুতেই সোৱাদ হয়, সেয়েহে মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে বনাই চাব আৰু কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এয়া গৰমে গৰমেই মই পৰিৱেশন কৰিছোঁ। কাষত মই পকৰী কেইটামান ৰাখিছিলোঁ। এনেকুৱা মচমচীয়া পকৰী খাবলৈ বহুতেই সোৱাদ হয়। আপোনালোকে চাহৰ লগত খাব পাৰিব আৰু নিৰামিষ হিচাপে আঞ্জাখনো খাব পাৰিব, বহুতেই সোৱাদ হয়। যদি মোৰ ৰেচিপিটি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব।